তোমালোকে ক'ত যোৱা আগত মানে ক'ত ফুৰিবলৈ তোমাৰ এখন নতুন বাইক হয় বাইকখন কেতিয়া আনিলা আজি আনিছা বাইক বাইক লৈ ডাইৰেক্ট আহি আছা ঘৰ গৈ পোৱা নাই মানে আমি মিঠাই পাতি ক'ত তোমালোকৰ মিঠাই পাতিটো বৰ্তমান অনা নাই চেণ্টাৰৰ পৰা লৈ যাবা বাইকটো কি কিস্তিত আনিলা নে কেছ দিয়া বৰ্তমানটো কেছতে অনা হৈছে কেছত আনিছা তো পাৰ্টি দিয়া পাৰ্টি দিব লাগিব নহয় আমাৰ মোৰ লগতে থাকিম কোনোবা দিয়া পাৰ্টি দিয়া আমাকো পাৰ্টি দিয়া পাৰ্টি দিয়া পাৰ্টি নতুন বাইক আমাক পাৰ্টি লাগিব পাৰ্টি লাগিব পাৰ্টি দিব লাগিব পাৰ্টি নিদিলে তোমাকতো বাইকখনৰ নাম কি পালচাৰ বেলেগ কিমান দিন ল'লা এতিয়া আমাৰ হেল্ল' গাইডছ আপোনালোকে আমাৰ ইউটিউব চেনেল চাই আছে তো আজিকালি বাইকৰ পালচাৰ 125ৰ বাইকৰ কিমান দাম আছে আমি নাজানো বাৰু মোৰ এই ফ্ৰেণ্ডজনে বৰ্তমান আনিছে নতুনকৈ তো তাক সুধিম কিমান টকা কি বতৰা মানে সি তেখেতেই ক'ব তো কোৱাচোন বাইকটো কিমান দিলে আনিলা বা কিমান দাম মই আনিলোঁ এতিয়া 1,15,000 1,15,000 কেছ 15,000 কেছ আৰু ষ্টেপমেণ্ট আনিম বুলি ক'লে 1,52,000 পৰে 1,52,000 থেংক ইউ বাৰু হ'ব দিয়া ঠিকে আছে তোমাক লগ পালোঁতো ভালে বাইকখন লৈ কিন্তু ফুৰাব নিবা আমাৰ তাত আমাক এতিয়া পাৰ্টি খাব দিব লাগিব তুমি ব'লা আমাক পাৰ্টি খুৱাবা পাৰ্টি মানে এতিয়াতো আমি তেনেকৈ যাব নোৱাৰোঁ তোমালোকে খাই ল'বা দিলোঁ কিবা এটা দিয়া আমাক তেতিয়া দিয়া একে কম বা দেখোন কি ক'বা হয় তোমাক 1,000 দিওঁ 1,000 দিবা নেকি তোমাৰ ঘৰত আজি পাৰ্টি খাবলৈ 1,000 টকা দিছে 1,000 মোৰ ফ্ৰেণ্ডজনক দিয়া ফ্ৰেণ্ডজনক দিয়া আমাকো দিয়া আচ্ছা ঠিক আছে আমি আশীৰ্বাদ কৰোঁ তোমাৰ যাতে গাড়ীখন ভালে ভালে থাকক আৰু আমাৰ যাতে যিসকল অডিয়েঞ্চ আছে মোৰ ইউটিউব চেনেল চোৱা তেখেতসকলে যদি এনেকৈ নতুনকৈ গাড়ী কিনিবলৈ যায় আমাক এবাৰ কণ্টেক্ট কৰিব বা মেছেজ ঠিক আছে তেতিয়াহ'লে তোমালোকে যাবা ন থেংক ইউ আমি এইফালে যাম আৰু এতিয়া থেংক ইউ বাই